Hello everyone. সেইদিনা লগৰজনীয়ে ফোন কৰি ক'লে বুলে আমি খানা এটা খাব লাগে। সেই কাৰণে আজি আমি আহিলো আমাৰ ওচৰতে থকা হিউজ কিহি পামলৈ। পোনপ্ৰথমে আমি পিঠা আৰু চানাৰ হৈতে চাহৰ জুতি ললো। যেহেতু আমি বহুত দিনৰ মূৰত লগ হৈছো, সেই কাৰণে আমাৰ কথা শেষেই নহয়। আমি লেকচাৰ দি থাকোতেই এইফালে আমাৰ লগত যোৱা একমাত্ৰ বন্ধু শ্ৰী উৎপল গগৈয়ে কামত লাগিয়ে গ'ল। আমাৰ যিহেতু গোটেই কেইটাৰে গাহৰি মাংস প্ৰিয়, সেই কাৰণে আজিৰ খানাটো গাহৰি মাংস। তাৰ পাছতে আমি ফটো তুলিলো, ভিডিঅ' কৰিলো আৰু গোটেই কেইজনে লগ লাগি মাংস বনালো। দেখিলেই নহয়, এতিয়া চাব হা আমাৰ কেৰাহীখনৰ ঢাকনি দেখিলে আৰু তাৰ পাছৰ অৱস্থা এইটো। এতিয়া শুনক আজি ঘটা জোতাৰ কাহিনী। আৰু আজি আমাৰ দিনটো এনেদৰে ফূৰ্তি মাজেৰে পাৰ হ'ল। বাই বাই।